বন্ধু-বান্ধৱীসকল, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। মাতটো ইমান ভাল থকা নাই, গম পাইছে কেলৈ মাত ভাগি মেলি আজৰি। আৰু আমি এতিয়া ওলাই আহিছোঁ বিয়াৰ বজাৰ কৰিবলৈ। কাৰ বিয়া চাগে অনুমান কৰিব পাৰিছে, তেওঁ অকণমান ছাছপেঞ্চতে থাকক। যোনে যোনে নাজানে আগৰ ভিডিঅ'কেইটা চালে গম পাব। আৰু এইফালে পৰা বিয়াৰ বজাৰ কৰিবলৈ সেইফালে আগত খুৰীহঁত গৈ আছে, এইফালে আমি দুটা। কেনেকুৱা অনুভৱ বিয়াৰ বজাৰ কৰিবলৈ আহি? মজা। আৰু চবৰে বেমাৰ, এইটো ছিজনত চবৰে বেমাৰ হয় নেকি। তথাপিও উপায় নাই, এতিয়া বতৰ বেয়া চাওঁ কি গা চা বেয়া হৈ আছে যদিও আমি চব ওলাই আহিছোঁ। আৰু আমাৰতো বেমাৰে হয়তো চাগে আপোনালোকৰো বেমাৰ হৈছে। আৰু যাৰ যাৰ নাই হোৱা এতিয়া বহুত নিয়ৰ পৰিছে, সেইকাৰণে আপোনালোকে বাহিৰলৈ নোলাব। এডভাইচ এটা দিছোঁ আৰু নিজৰ বুলি। তেন্তে ব'লক গৈ থাকোঁ, কি হয় দেখাম। আৰু চিঞৰিব নোৱাৰোঁ খালি। আৰু মানে আজি একদম পূৰা মেইন বস্তু, বিয়াৰ মেইন বস্তুকেইটা ইয়াত লোৱা হ'ব। আৰু কেনেকুৱা লৈছোঁ আপোনালোকেও চাব, মানে আপোনালোকেও ক'ব মানে কেনেকুৱা লাগিছে। আৰু বেছি কথা কৈ নাথাকোঁ, ধূলিগাল মুখত সোমাইছে। ৰাইজ তেন্তে ব'লক কি হয় দেখাম। ৰাইজ আমি মানে এতিয়া ঘৰৰ পৰা মেইন ৰাস্তাত আহি এতিয়া মানে এটা ভিতৰৰ ৰাস্তা দি আহি আছোঁ। কাৰণ মানে কেলৈ ইমান ধূলিৰ ৰাস্তাটো আধা বনোৱা হৈছে, সেইকাৰণে সেইটো আকৌ মেইন ৰাস্তাত উঠিলোহিয়ে। আৰু দেখিলে নহয় ৰাইজ, মানে মেইন ৰাস্তাৰ অৱস্থা কি হয় যে ধূলি। মানে এটুকু এতিয়া ভিতৰৰ ৰাস্তা দি আহিলোঁ, সেইডোখৰ শান্তিময় আছিলে, এতিয়া আকৌ ধূলি খাই যাব লাগিব। ৰাইজ এফালে চাওক, এডোখৰ ৰাস্তা বনোৱাই নাই, মাজে মাজে এটুকু বনাইছে। হয়। আৰু আমাৰ ঘৰৰ পৰা ঢকুৱাখানালৈকে 11 কিলোমিটাৰ হ'ব হয় নাই? 11 কিলোমিটাৰ ৰাস্তা। আৰু সেই এটুকু ভাল ৰাস্তা পালোঁ, আধাখিনি এতিয়া আকৌ মানে ঢকুৱাখানালৈকে ধূলি খাই গৈ থাকোঁ আৰু ব'লক তেন্তে ৰাইজ। এতিয়া আগত দেখিছে নহয় ধূলি। আৰু ঢকুৱাখানা আহি পাই গ'লোহি। এতিয়া চব ব্যস্ত মানে কাপোৰ বিচৰাত, য'তে ত'তে এইবিলাক কাপোৰ নাপায়তো, সেইটো কাৰণে এতিয়া চব ক'ত কোনখন গ'লে ভাল হ'ব তাকে চব এতিয়া চোৱাত ব্যস্ত। আৰু ৰাইজ ফাইনেলি বহুত দেৰিৰ মূৰত কাপোৰৰ দোকান বিচাৰি পালোঁ। মানে এইবিলাক কাপোৰ চব দোকানতে নাৰাখে ন। আৰু একদম চাওক ইমান মজা কালেকশ্যনবোৰ ৰাখিছে, দেখাইছে। মোৰতো গোটেইখিনি লৈ লওঁ লাগিছে, কিন্তু কইনাৰ কাৰণেতো অলপ হেভি লাগিব ন, সেইকাৰণে পূৰা একদম বিচাৰি ফুৰিছোঁ। আৰু কইনাৰ কাপোৰ বুলি ক'লেতো কিমান স্পেচিয়েল হ'ব লাগিব, সেইকাৰণে আমি কেইবাখনো দোকানীৰ মূৰ গৰম কৰি কাপোৰ বিচাৰি ফুৰিছোঁ। কিন্তু এযোৰ কাপোৰো বেয়া লগা নাই, খালি কইনাৰ কাৰণে অলপ স্পেচিয়েলে লাগিব ন। অধিক মাছত বগলী কণা, এনেকৈ কাপোৰ বিচাৰিলে এনেকুৱা অৱস্থাই হয়। অধিক মাছত বগলী কণা ফাইনেলি বহুত টাইম চাই অধিক মাছত বগলী কণা হৈ লাষ্টত এইযোগে চিলেক্ট কৰা হ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। একবাৰ লাষ্ট ভিডিঅ'ত দেখাই দিওঁ, চাওঁ এবাৰ ভিডিঅ'টো দেখাই দিম। কেনেকুৱা লাগিছে কাপোৰযোৰ কমেণ্ট কৰি জনাব। এখন মই কিমান দাম পাইছোঁ জানো? কিমান? যোনযোৰ কাপোৰ কিমান কৈছে? 8,500 টকা কৈছিলে, মই 3,000 টকা দিছোঁ। কেনেকুৱা আছে গাইছ? তোমাক চাবা ক'ৰবাত কি কৰিব মই নাজানো। আৰু যোনযোৰ 1400 টকা কৈছে, মই 500 টকা দিছোঁ। কি বেয়া আছে নি? ভাল হৈছে। তোমাৰ দোকানটো তেনেকৈ কৰিবলৈ গ'লে কি কৰিবা? নাই এনেই কৈছোঁ, ধুনীয়াকৈ দাম মিলাই দিছোঁ দাম। আৰু এতিয়া চিলাব দিব লাগিব, যিহেতু জানো কি কৰিব লাগিব আৰু কাপোৰ কেইযোৰ চিলাবলৈ দি এইফালে পূৰা আহিলোঁ চেণ্ডেল চাবলৈ। আৰু মানে চেণ্ডেলৰ দোকান এখন আছে, অলপ তললৈ সোমাই আহিব লাগে। আগতে পূৰা শুনি থাকোঁ, আহক বাইদেউ আহক, তেনেকৈ এনাউন্স কৰি থাকে। কিন্তু আজি প্ৰথম আহিলোঁ আৰু ইমান সুন্দৰ কালেকশ্যন। আৰু মানে বিয়াৰ কাৰণে মেইন বস্তু দুটা থাকে, কাপোৰযোৰ আৰু বেলেগ এটা মেইন আছিলে, মানে সেইটো মানে মেইন বুলিয়ে ক'ব লাগিব। আৰু আহক এতিয়া তালৈ যাওঁ, এইবিলাক সৰু সুৰা কামবোৰ কৰি মেলি আজৰি হৈ লৈছোঁ। এতিয়া মানে নিশ্চিন্ত মানে সেই কামটোলৈ যাওঁ। আহক আপোনালোকেও চাওঁহি। ক'লে গ'ল মানুহ ক'লে গ'ল? আৰু চাওকচোন এই দোকানখনৰ ভিতৰতো কি ধুনীয়াকৈ ডিজাইন কৰিছেও, ইমান ধুনীয়া লাগিছে। কিন্তু এতিয়ালৈকে দোকানী নাই, আমি গোটেইখিনি চুৰ কৰি লৈয়ে যাওঁগৈ নেকি। চাওকচোন গোটেই সোণ। এই দোকানখনত টোটেল কিমান মাল আছে বাৰু? এইখিনি কাৰোবাৰ অৰ্ডাৰ মাল। ইয়াতে কিমান লাখ টকা সোমাই আছে চাগে ন? আৰু আঙুঠিৰ কাৰণে ইমানবোৰ ডিজাইন দেখাইছে, এতিয়া কোনটো পচন্দ কৰোঁ বাৰু? ইমান গালৰ মাজত মানে চব ভাল লাগিছে, এতিয়া কোনটো দিওঁ সেইটোহে ক'ব পৰা নাই। মানে কি কওঁ, পূৰা কনফিউজ হৈ গৈছোঁ। ইমান ধুনীয়া ডিজাইনবোৰ। চব আঙুঠি। এইটো লওঁ নি?
এইটো কোনটো এইটো কোনটো এই কৈ দিয়া না এইটো তাৰপিছত কোনটো ভাল হৈছে মই এইটো পচন্দ কৰিছিলোঁ আকৌ হ'ব সেই এইটোকে দি দিয়া এইটো দি দিওঁ না খুৰী একেটা ডিজাইন অকণমান হেফে হয় নহয় আমাৰ জীৱনত আৰু ৰিং চেৰেমনি বুলি কোৱা সেই চেৰেমনি ভাগটো নাপালোৱে কাৰণ পলাই গুচি আহিলোঁ সেইকাৰণে পূৰা এতিয়া সোণাৰীৰ দোকানত ৰিং চেৰেমনি পতাত ব্যস্ত আশীৰ্বাদ কৰিব আৰু দেই যাতে আমাৰ যুগ্ম জীৱন শুভ হওক তেতিয়াহ'লে এইটো দাম বেছি হ'ব ন 25 or something about 25,000 টকা ডায়মণ্ড থেংক ইউ মইতো এটা ল'লোঁ ৰাইচ ভাগিবলৈ বুলি আৰু নিবলৈ আহি একদম ডাইৰেক্ট দেখাব লোকটো কেনেকুৱা হয় নাই এতিয়া ফটোত ভালকৈ ধৰিবও নোৱাৰি সেইকাৰণে একদম নিবলৈ অহা দিনাখন দেখাম